হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু সদায় ভালে থাকক, মই তাৰে কামনা কৰিছোঁ। আৰু আজি মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। এয়া দেখিছেনে, ৰাতিপুৱা মোৰ ভিডিঅ'টো মই আৰম্ভ কৰি দিলোঁ। এয়া হৈছে মোৰ ৰাতিপুৱা ঘৰৰ অৱস্থা। দেখিছে এয়া কি হৈ আছে। এতিয়া ছোৱালীক মই স্কুল পঠিয়াই ল'ম, তাৰপিছতে কাম কৰিম। বাই বাই, ভালকৈ যাবা দেই। যোৱা। ছোৱালীজনীক স্কুলত পঠিয়াই মেলি ল'লোঁ আৰু এতিয়া মই ঘৰৰ কাম কৰিম। আৰু এয়া মোৰ ঘৰ চফা কৰা হৈ গ'ল। ঘৰ চফা কৰি মেলি আপোনালোককো অলপ দেখাই দিছোঁ। কিছুমানে হয়তো বেয়াও পাব পাৰে ঘৰটো দেখাই দিয়াৰ কাৰণে, কিন্তু বেয়া পালেও একো নাই। যিজনে বেয়া পাব ক'বলগীয়া একো নাই বাৰু মোৰ, তথাপিতো দেখাই দিছোঁ মই আপোনালোকক। মই ঘৰখন দেখাই দিয়াৰ কাৰণে কিছুমানে হয়তো ভাবিব পাৰে যে ইমান ভঙা চিঙা ঘৰ, আৰু হয়তো সেইকাৰণে বেয়াও পাব পাৰে, কিন্তু বেয়া পালেও মোৰ একো আপত্তি নাই, কাৰণ মোৰ ঘৰখন যেনেকুৱা মই তেনেকুৱাই দেখাম। আৰু মোৰ মতে মই ভাবোঁ যে ঘৰখন যেনেকুৱা হ'লেও সদায় নিজৰ ঘৰ নিজৰে হয়, আৰু নিজৰ ঘৰখনৰ ইমান সুখ ক'তো পোৱা নাযায়। সেইকাৰণে মই মোৰ ঘৰখনক লৈ বহুত সুখী আৰু সদায় এনেদৰে থাকিব বিচাৰোঁ। আনৰ কথা বাৰু নাজানো যে আনে মনত কি ভাবে, কিন্তু মোৰ মনৰ কথাবিলাক আপোনালোকৰ আগত কৈছোঁ। ৰাতিপুৱা সময়খিনি বহুত খদ হয়, কাৰণ এফালে ভাত বনাব লাগে, ছোৱালীজনীক স্কুললৈ উলিয়াব লাগে, অন্য সকলোবিলাক কাম কৰিবলৈ ৰাতিপুৱাখিনি সময়ত সময়ে নহয়। ছোৱালীজনীক উলিয়াই মেলি পঠিওৱাৰ পিছতহে বাকীখিনি কাম কৰিব পাৰোঁ। আপোনালোকৰ বাৰু খদ হয় নে এনেকুৱা, নে অকল মোৰে হয় মই নাজানো। হয়তো যিসকলৰ ল'ৰা ছোৱালী স্কুললৈ যায় তেওঁলোকৰ হ'বও পাৰে, হয়তো নহ'বও পাৰে, কিন্তু মোৰ বহুতেই খদ হয়। ৰাতিপুৱাই পটককৈ কাম কৰি আজৰি হ'ব নোৱাৰোঁ। ছোৱালীজনীক স্কুলত পঠিয়াই মেলি লোৱাৰ পিছতে কাম বন কৰি আজৰি হৈ সেয়া অলপ বহিবলৈ সময় পাওঁ, আৰু সেইখিনি সময়তে মই দিনটোত যি পাৰোঁ আপোনালোকক অলপ অলপ দেখাই দিওঁ। কাৰণ ইভাগে মই কাম কৰি থকা সময়ত আপোনালোকক একো দেখাব নোৱাৰোঁ, মোবাইল থৈ দিয়া মানুহ যিহেতু নাই। সেইটো কাৰণে মই যি পাৰোঁ নিজে অলপ অলপকৈ আপোনালোকক দেখাই যাওঁ। তাৰ মাজতো যদি ক'ৰবাত ভুল হয় মোক সকলোৱে ক্ষমা কৰি দিব বুলি মই আশা ৰাখিছোঁ। তেনেহ'লে আজি মোৰ এই ভিডিঅ'টিও আপোনালোকে শেষলৈকে চাই থাকিব। মই আপোনালোককনো কি পাৰোঁ অলপ অলপ দেখাবলৈ চেষ্টা কৰিম। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া আমি ঘৰৰ পৰা অলপ ওলাই যাব লৈছোঁ। বেছি দূৰলৈ নাযাওঁ, ওচৰতে বোৱাৰী এজনীয়ে মাতি আছে, আৰু তাইনো কিয় মাতিছে ভাবিলোঁ এপাক গৈ আহোঁ বুলি। লগত আছে মোৰ ছোৱালীজনী। আমাৰ এফালে বহুতেই গৰম, আৰু এয়া দেখিছে নহয় ইমান ডাঙৰ ৰ'দ দি আছে। লগত ছাতি লৈ আহিছোঁ। বেছি দূৰ নাই, পামগৈ দিয়া আমি। আৰু এয়া আমি আহি পালোহি। সেইফালে দেখিছেনে বোৱাৰীজনী, তাই মাতিছিলে আলহী বহিব নিদিওঁ নে, তাই নিজে বহি আছে দেখিছেনে। আৰু এজনী হৈছে ভণ্টি, মোৰ নিজৰ ভণ্টি নিচিনাই। আৰু এইফালে হৈছে এজনী ডাঙৰ বোৱাৰী, দেখিছেনে মামীয়েকৰ ওচৰত কেনেকৈ বহি আছে। ছোৱালীজনী আহিয়ে ভাইকৰ লগত খেলিবলৈ লাগি গ'ল, দেখিছেনে বায়েকে আৰু ভাইকে ইমান ধুনীয়াকৈ খেলি আছে। আৰু এতিয়া আমি চাহ খাব লৈছোঁ। দেখিছেনে বোৱাৰীজনীয়ে ধুনীয়াকৈ লাল চাহ একাপ বনাই দিলে, আৰু লগতে দিছে মিক্সাৰ চানা। তাই বোলে মোক চাহ খাব মাতিছিলে, তেনেহ'লে আমি এতিয়া চাহ খাই লওঁ। এয়া দেখিছেনে ঘৰত আহি গৰমত কি কৰি আছোঁ, জুইৰ ওচৰত বহি বহি। ঘৰলৈ অথনিতে আহিলোঁ, আৰু আহি মেলি এয়া কামত লাগি আছোঁ গৰমত। এয়া দেখিছেনে গৰমত জুইৰ ওচৰত বহি বহি কি অৱস্থা হৈ গৈছে, গোটেই ঘামজামি অৱস্থাই নাই। তথাপিতো যিমান গৰম উঠিলেও উপায় নাই, কৰিবতো লাগিবই, কাৰণ কষ্ট নকৰিলেতো এই জীৱনত একোৱেই নহয়। সেইকাৰণে যিমান পাৰোঁ কৰি গৈ আছোঁ। তেনেহ'লে মই বাকীখিনি কামো সোনকালে কৰি লওঁ, আকৌ লগ পাম আপোনালোকক অলপ পিছতে। আৰু এইফালে ছোৱালীজনী অকলে অকলে খেলি আছে। দেখিছেনে এজনী অকলে অকলে কেনেকৈ খেলি আছে। আৰু এয়া হৈছে আমাৰ আগফালে পথাৰৰ পৰিৱেশ। আজি মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবচোন। আৰু তেনেহ'লে আজি মোৰ এই ভিডিঅ'টি মই ইমানতে সামৰিছোঁ, আৰু এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে। চ' ফ্ৰেণ্ডছ, আজিলৈ বাই বাই। তেতিয়ালৈকে আপোনালোক সকলোৱে যেন সুখত থাকে আৰু হাঁহি থাকে, মই তাৰে কামনা কৰিছোঁ।